অসমীয়াতে কথা এটা আছে নহয়, শুই থকা শিয়ালে কেতিয়াও হাঁহ ধৰিব নাই, মুৰ্গী আকৌ ধৰিব পাৰি দেই। হেল্ল' দোস্ত, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজিৰ ব্লগটো অলপ বেলেগ ধৰণৰ হ'ব, পাৰিলে অলপো স্কিপ নোহোৱাকৈ চাব। আহক নহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গাইজ, সেইদিনা ক্ৰিকেট খেলিব গৈছিলোঁ, আজি গাটো ৰিমঝিমাই আছে। মা পানুৰি আছে অকল। গাইজ, আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে। যদি কোনোবা হায়াৰ ছেকেণ্ডেৰী নাচা খবৰটো জানা, মিঠাই খাবলৈ। এইখিনিতে কাহিনী এটা কওঁ। শহাপহুৱে জঁপিয়াই ফুৰে কাৰণে 8 বছৰহে জীয়াই থাকে। কাছৱে একো নকৰাকৈ 150 বছৰ জীয়াই থাকে। ইয়াৰ পৰা কি শিকিলে? মানুহ সদায় এলেহুৱা হ'ব লাগে। এনেই কৈছোঁ দেই, অসমীয়াতে কথা এটা আছে নহয়, শুই থকা শিয়ালে কেতিয়াও হাঁহ ধৰিব নাই, মুৰ্গী আকৌ ধৰিব পাৰি দেই। গাটো ধুই লওঁ নে কি গাইছ? তেতিয়াহ'লে আপোনালোকে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু আগৰ ভিডিঅ'বিলাকো যদি চোৱা নাই চাই লওক। গাইছ, গা ধুই ভাত পানী খাই ল'লোঁ। দাখন মাটিতে পেলাই থৈ দিছে। কাম এটা কৰোঁ, বলক দেখাই দি আছোঁ কি হওঁ। মানে কলৰ পাৰফালে আহিলে অমিতা গছজোপা লাগি যায়, এইজোপাত। মানে এইফালে পাৰ হ'লে এইডোখৰত লাগি যায় বাৰু। পাতকেইটা কাটি দিওঁ, দুটামান কাটিছিলোঁ, তেওঁ মানে লাগি যায়। এতিয়া জেগা ওলাইছে, ফুলিছে আকৌ দেই, টিকলি হৈ আছে। এতিয়া পাৰিম ভালকৈ। পাতকেইটা পেলাই দিওঁ। কাজিয়া বাটত কাজিয়া হৈ আছে। গাইজ, কাজিয়া হ'লে এনেকৈ মোৰ নিচিনাকৈ কোনে বাটত জুমি চাইগৈ, কমেণ্ট কৰি জনাব। বলক আজি বসন্তীৰ ভিডিঅ' এটা বনাওঁ। বসন্তী মানে এইখন মোৰ চাইকেল। বলক। ভিডিঅ'টো চাই কেনেকুৱা লাগিল ধুনীয়াকৈ কমেণ্ট এটা কৰি জনাই দিব। মই ভৰিখন ধুই লওঁ। গাইজ, প্ৰথমৰ পানীখিনি যাব দিব লাগে, কাৰণ প্ৰথমৰ পানীখিনি গৰম। গাইজ, পানীৰ লগত খেলিও ভাল লাগে কিবা এটা। এইজনী চাওক লুকাই কি খাই আছে। চাবতে ওচৰলৈ গ'লে পলাব। গেলুৰি কি চাইছে? এলাহ লাগিছে। বলক অংকুৰহঁতৰ ঘৰলৈ যাওঁ। কাপোৰ পিন্ধিলোঁ। গাইছ, ওলাই ল'লোঁ, বলক চাইকেলখন লওঁ আৰু সিহঁতৰ ঘৰলৈ যাওঁ। ফোন কৰি দিছোঁ আকৌ দেই। এইখন বাচন্তি। গাইছ, অংকুৰহঁতৰ ঘৰ পালোহি। আহি পাই দুইটা কামত লাগি গ'লোঁ। এই আগতে ল'ব লাগে না ধোৱাংতে ভালো এইটো চাইডৰ পৰা দাঙি যায়।
তই উঠি যা এটা কাম কৰ এই ৱালখনত উঠি যা পাৰিবিনে মজবুত হ'লে পাৰিবি যা ৱালখনত উঠি ল উঠি পেলাই এইফালে দাঙি দে যা ইমান গাঁঠি মাৰি থৈ দিয়ে নে এখন টিপালৰ কাৰণে গ'লে চবফালে গাঁঠি আছে এই দে এই ৰছীকেইডাল পাৰ কৰি দিয়ে একেবাৰে তই জামাই নালাগে এই জখলা তেল সেইফালে দিম তই ল'বি নালাগে জখলা তেল দিম গাইজ ফাইনেলি টিপালখন পাৰিব পাৰিলোঁ সামৰিলোঁ এতিয়া হৈ গ'ল আমাৰ দুইটাৰ কাম বান্ধো নেকি ভৰি হাতখন ধুই লওঁগৈ তাৰপিছত মই ঘৰলৈ যামগৈ ফাইনেলি ঘৰ পালোহি আজিৰ ভিডিঅ'টো ইমানলৈ আছিল যদি অলপো চাই ভাল লাগিল লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ মাজত